জয় আই অসম জুবিন গাৰ্গক ন্যায় দিয়ক ধোনীৰে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি বিধানসভাৰ চৌহদ কপালে অখিল গগৈ পলিটিক্স নকৰিবা বুলি গান গোৱা জুবিন গাৰ্গৰ বিৰুদ্ধে প্ৰতিশোধ লৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি এই গৃহমন্ত্ৰীয়ে জুবিন গাৰ্গক ন্যায় দিব লাগিব নহলে পদত্যাগ কৰিব লাগিব এই বুলি বিধানসভাৰ চৌহদত প্ৰতিবাদ বিধায়ক অখিল গগৈৰ জয় জুবিন দা জয় জুবিন দা জুবিন দা লাগিবই জুবিন গাৰ্গক হত্যা কৰা হত্যাকাৰীসকলক ফাঁচি লাগিবই পবিত্ৰ মাৰ্গেইকাক তদন্তৰ আওতালৈ আনিব লাগিবই ৰিণিকী ভূঞাক তদন্তৰ আওতালৈ আনিব লাগিবই ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক তদন্তৰ আওতালৈ আনিব লাগিবই তদন্ত লাগিবই জুবিন গাৰ্গৰ প্ৰতি অন্যায় কৰা নচলিব হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গক হত্যা কৰা হ'ল আৰু এতিয়া প্ৰত্যেক দিনাই হিমন্ত বিশ্ব শৰ্মাই তেওঁক মানসিকভাৱে হত্যা কৰি আছে তেওঁৰ আত্মহত্যা কৰি আছে জয় জুবিন গাৰ্গ জয় জুবিন গাৰ্গ জয় অসম জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ লাগিবই হিমন্ত বিশ্ব শৰ্মাৰ চালাকি নচলিব গৃহ বিভাগ মুৰ্দাবাদ গৃহ বিভাগ ব্যৰ্থ হৈছে গৃহমন্ত্ৰীয়ে পদত্যাগ কৰক